बाक्सायावबो इन्टार 6 शेड्यूल काउन्सिल प्रिमियार लीग 2022 जायो। बाक्सा जिल्लानि मसुलपुर बाथौफुरि जिल्ला गेलेग्रा फोथारावबो ISPL गेलेनाय बादायलायनाया गोजोनै गोजोन जोबनानै थांबाय। BTC सरकारजों गिबि खेबनि थाखाय बानजाय जानाय सिजन 1 नि इन्टार 6 शेड्यूल प्रिमियार लीगखौ 9 खालाराव उदालगुरि जिल्लानि डिमाकुसियाव बेखेवनाय लोगो लोगो BTCनि गुबुन मोनथाम जिल्ला फारियै बाक्सा, चिरां, क'क्राझार जिल्लायावबो बे लीगनि गेलेनाय बादायलायनायखौ जागायबाय। बाक्सा जिल्लानि जिल्ला गेलेग्रा फोथाराव मोनसे गुबुन गुबुन हारिनि मोसानाय दिन्थिफुंनायनि गेजेरजों बे इन्टार 6 शेड्यूल काउन्सिल प्रिमियार लीगखौ आसामनि केबिनेट मन्थ्रि इउ.ज ब्रह्मआ बल किक आप खालामनानै बेखेवनानै होयो। बाक्सा जिल्लानि मसुलपुर बाथौफुरि जिल्ला गेलेग्रा फोथाराव गिबि बादायलायनाय गेलेनायखौ गेलेनाय जायो डिमा हासाव आरो कार्बि आंलं हानजानि गेजेराव। मोन्नैबो हानजानि गोख्रों गेलेनाय बादायलायनायाव डिमा हासाव हानजाया कार्बि आंलं हानजाखौ 2-1 गलाव फेजेननो हायो। बे गेलेनाय बादायलायनायाव डिमा हासाव हानजानि गेलेगिरि बावरिन्दाव बर्ननो मेन अफ द मेचखौ होनाय जायो। दिनैनि बे बेखेवनाय हाबाफारियाव नुजाथियो MLA भुपेन बर', लरेन्स इस्लारि, EM घनश्याम दास, गौतम दास, MCLA मन्टु बर', बाक्सा जिल्ला BJPनि आफादगिरि सरोज शर्मा आरो डिमा हासाव कार्बि आंलं काउन्सिल खुंथायनि गोबां EM-GM फोरा। दिनैनि बे गिबि गेलेजेननाय बेखेवनाय हाबाफारियाव गोबां रायजो राजाफोरखौ लोब लोब बाहागो लानायखौ नुनो मोनो। BTC प्रशासনৰ তৰফৰ পৰা যিখিনি এটা উদ্যোগ লৈছে ISPL যিটো ইণ্টাৰ 6 শিডিউল প্ৰিমিয়াৰ লীগ ফুটবলৰ, এইটো খুব প্ৰশংসনীয় পদক্ষেপ, কাৰণ তাৰ আগত কোনোদিন হোৱা নাছিল। ইয়াৰ দ্বাৰা এটা নতুন পৰিচয় পাই যাব 6 শিডিউল এৰিয়া, 10টা 6 শিডিউল এৰিয়া, কিন্তু 2টা এই বছৰ আহিব পৰা নাই, হয়তো নেক্সট ইয়াৰ আহি যাব। আৰু BTC তৰফৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো উদ্যোগ লৈছে সেইটো অতি প্ৰশংসনীয়, কাৰণ ফুটবলটো আমাৰ এটা নেশ্যনেল ফেষ্টিভেলৰ লগে লগে প্ৰতিটো জনগোষ্ঠীৰ কাৰণে এটা জাতীয় উৎসৱৰ দৰে। প্ৰতিখন গাঁৱত ফুটবল খেলিছিল এটা সময়ত, ফুটবল নেখেলা তেনেকুৱা গাঁও নাছিল, কিন্তু সময়ত ফুটবল খেলটো গাঁৱৰ পৰা হেৰাই গৈছিল। কিন্তু আজি নতুন এটা চেতনা আহিছে, নতুন বাতাবৰণ আহিছে, আকৌ ফুটবল খেলিবলৈ লৈছে। আৰু আমাৰ এৰিয়াৰ পৰাই ইণ্টাৰনেশ্যনেল লেভেললৈকে বহুত খেলুৱৈ আজি আগভাগ লৈ পেলাই ফুটবল খেলাটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আজি যিটো ISPL এটা লৈছে, এইটো হ'ল যে এটা ৰুৰেল এৰিয়া বা আমাৰ নিজৰ অঞ্চলত যিটো ফুটবলৰ কিবা যিটো ইম্পৰ্টেঞ্চটো সেইটো বেলেগ কথা, কিন্তু আমি 6 শিডিউল অঞ্চল হিচাপে 10টা 6 শিডিউলে একগোট হৈ পেলাই ৰাষ্ট্ৰীয় পৰ্যায়ত এটা নতুন পৰিচয় গঢ়ি তুলিব গৈ আছোঁ। আৰু ইয়াৰ পৰাই হয়তোবা বহুতখিনি খেলুৱৈ ওলাই গৈ পেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে গৈ পাব। সেইকাৰণে আজি যিটো উদ্যোগ লৈছে অতি প্ৰশংসনীয়, আৰু এইটো এটা উজ্জ্বল ভৱিষ্যত আছে বুলি মই ভাবোঁ। মছলপুৰত ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ মাজত ISLৰ ফাৰ্ষ্ট ছিজন 1ৰ খেলাটো ষ্টাৰ্ট হ'ল। আজি আমাৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ মাজত খেলা চলি আছে। মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ এই যোনটো নতুন এটা কল্পনাৰে, এটা নতুন চিন্তাৰে পৰিৱৰ্তনকালীৰ যি আমাৰ বিচাৰধাৰা, এইটো আজি আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ পাই পেলাই খুব সুখী। আৰু বহু ৰাইজে আজি ইয়াত যোগদান কৰিছে, 5-6 হাজাৰ মানুহ আজি ইয়াতে গোট খাইছে। আৰু বতৰটো খুব বেয়া হোৱাৰ কাৰণে বহুত খেলিমেলিৰ মাজত আচলতে আজিৰ খেলখন হৈ গ'ল। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত আমাৰ BJPৰ আমাৰ সভাপতি, ডিষ্ট্ৰিক্ট সভাপতি ডাঙৰীয়া আছে, আৰু আমাৰ লগত MCLA ডাঙৰীয়া আছে, আৰু আমাৰ অসমৰ মন্ত্ৰী উৰ্খাও কৰা ব্ৰহ্ম ডাঙৰীয়া আছে, আৰু আমাৰ কাৰ্বি আংলঙৰ EM-সকল, ডিমা হাছাওৰ EM-সকল আমাৰ লগত আছে। গতিকে খুব ধুনীয়া পৰিৱেশত এই খেলখন চলি আছে হয়। আৰু আমি আশা কৰিছিলোঁ কমেও 10-15 হাজাৰ মানুহ হ'ব, কিন্তু বতৰে আমাক চাথ নিদিলে। ৰাতিপুৱাৰ পৰা কণ্টিনিউ আমাৰ 2টা বজালৈ বৰষুণ থকাৰ কাৰণে বহুত মানুহৰ মনৰ শংকা এটা হৈ গ'ল যে খেলাখন নহ'ব নেকি। তেনেকাৰণে বহুত দূৰৰ পৰা অহা মানুহবিলাক আহিব নোৱাৰিলে। ওচৰৰ তথাপিও আমাৰ মছলপুৰৰ বাসিন্দা, বাগানপাৰাৰ বাসিন্দা বহু ৰাইজ আদি ইয়াতে গোট খাইছে। ইয়াৰ আমাৰ এতিয়া 5খন খেলা হ'ব। এটা খেল আমাৰ ইয়াতে এবেণ্ডন কৰা হৈ গ'ল। 6টা আছিলে, এটা বিশেষ এটা হেৰিৰ কাৰণে আমাৰ এটা আমি ইয়াত আহি নপৰিলে বিশেষ অসুবিধাৰ কাৰণে, তাৰ কাৰণে অলপ এবনৰ্মেল হৈ গ'ল। বাক্সাৰ খেলপ্ৰেমী ৰাইজক আমি এইটোৱে ক'ম যে আমি নতুন চিন্তাৰে
সমাজ এটা গঢ়ি তোলাৰ যোনটো এটা আমাৰ প্ৰতিশ্ৰুতি আছিলে ইয়াৰ এইটোও সোমাই আছে যে সমাজে নতুন এটা দিগত আগবাঢ়িব লাগে তাত খেলখন এটা মুখ্যম এটা মানে এটা পাৰ্ট বুলি আমি ধৰি লওঁ গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই এটা চিন্তা কৰিছে যে সকলোকে যদি একেলগে লৈ যাব লগা হয় তেনেহ'লে খেলৰ দিকটো খুব মানে আৱশ্যকতা আছে তাৰ কাৰণে আমি আমাৰ কাউন্সিলবিলাকৰ মাজত যেহেতু আগত তেনেধৰণৰ কেতিয়াও হোৱা নাছিলে কাউন্সিলবিলাকৰ এটা কাউন্সিলৰ লগত যি সমস্যা থাকে এই সমস্যাবিলাককো বুজাৰ এটা ৰাস্তা আৰু মৰম চেনি বঢ়োৱাৰ এটা ৰাস্তা সেই বুলি চিন্তা ৰাখিয়ে সেই খেলখন পতা হৈছে আৰু बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय मोनसे गोजोनथाव खौरां ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ लाबोदों नोंथांनो दुर्गा फुजानि स्पेशल अफार ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ उदालगुरि जिल्ला रौता सारियालियाव दं खोब खम बेसेनावनो एबा 9,999 डाउन पेमेन्ट होनानैनो नोंथाङा बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइकफोरखौ लानो हागोन बाइकजों लोगोसे स्पेशल गिफ्ट पेकबो मोननो हागोन स्पेशल गिफ्ट पेकआव हेलमेट आरो 5 लिटार पेट्रल हरनाय जागोन बेजों लोगोसे गोजाम बाइक आरो स्कुटिफोरखौ बेयाव सोलाय सोल' खालामनायनि खाबुखौ मोनगोन गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया स्पेशल अफारा 27 सेप्तेम्बरनिफ्राय 8 अक्ट'बरसिम सोलिगोन गोबांथार मिथिनो थाखाय 9101541183 9365531 885 आरो 9957318292 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन